শ্ৰদ্ধাৰ সুধীবৃন্দ, আমি ইতিমধ্যে দুটা খণ্ডত আমাৰ আলোচনা চক্ৰটি আপোনালোকলৈ আগবঢ়াইছিলোঁ। আমি তৃতীয় খণ্ডটি আপোনালোকলৈ আগবঢ়াইছোঁ। সম্পাদনাৰ ওপৰত কিছু আমি কাটিব লগা হৈছে ভিডিঅ'টোৰ কাৰণে, সেইখিনিৰ বাবে ক্ষমাবাদ। সহযোগী একালৰ ঋতুস্মিতা শইকীয়াই যিটো এটা ব্যতিক্ৰমী পদক্ষেপ ল'লে, তাৰ বাবে জয় জয়তে মই তেওঁলৈ শুভেচ্ছা দিছোঁ। আৰু এই অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি ডক্টৰ নম্ৰতা কুমাৰী আৰু ডক্টৰ সুখবিন্দৰ সিং ছাৰলৈ মোৰ এই যুৱ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই ভাৰ্চুৱেল অনুষ্ঠানৰ লগত জড়িত হৈ থকা বা চাই থকা সকলোবোৰ ব্যক্তি আৰু যুৱক আৰু বিশেষকৈ মোৰ ছাত্ৰসকলকো মই ইয়াত দেখিছোঁ। তেখেতসকললৈও মোৰ আন্তৰিক আজি দিৱসৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মোৰ বিষয়বস্তুটো কভিড-সৃষ্ট পৰিৱেশত আমাৰ যুৱ প্ৰজন্মৰ মানসিক বা শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ আগবাঢ়ি যোৱাৰ এটা যিটো পদক্ষেপ বা তেওঁলোকৰ সমস্যা, এই বিষয়ৰ ওপৰত মোৰ ঋতুস্মিতাই দুআষাৰমান ক'বলৈ ক'লে। মই আজি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ভাৰ্চুৱেল অনুষ্ঠানত আহিছোঁ, গতিকে কিবা যিখিনি পাৰোঁ মোৰ সামৰ্থ্যত ক'বলৈ আহিছোঁ। পাৰ হৈ যোৱা আজিৰ দিনটো 12 আগষ্ট আন্তঃৰাষ্ট্ৰীয় আজি যুৱ দিৱস, অতি বিশেষ তাৎপৰ্যপূৰ্ণ দিন। ইতিমধ্যে কৈয়ে গৈছে, ঋতুস্মিতাইও কৈছে যে আমাৰ যিডাল ৰাজহাড়, এই ৰাজহাড়ডালেই হৈছে আমাৰ দেশৰ যুৱ প্ৰজন্ম। গতিকে এই যুৱ প্ৰজন্মৰ সৰ্বতো প্ৰকাৰৰ পৰিপূৰ্ণ বিকাশৰ ওপৰতে এখন দেশৰ, এটা জাতিৰ আৰু এখন সমাজৰ সকলো প্ৰকাৰৰ উন্নতি নিৰ্ভৰ কৰিছে। গতিকে স্বাভাৱিকতে নিঃসন্দেহে এই দিনটো আমাৰ কাৰণে অতি তাৎপৰ্যপূৰ্ণ আৰু আমি এটা পালন কৰিবলগীয়া বিশেষ দিন। এই দিনটোৰ তাৎপৰ্য উল্লেখ কৰাৰ আগতে আমি উভতি যাব লাগিব 1893 চনলৈ, যিটো দিনত আমাৰ এজন ভাৰতৰ উদ্দীপ্ত সূৰ্য, সকলো গুণৰে পৰিপূৰ্ণ এজন যুৱকে আমেৰিকাৰ চিকাগোত গৈ তেওঁৰ উদ্দীপ্ত ভাষণেৰে, নিজস্ব চিন্তাধাৰাৰে আমাৰ গোটেই ভাৰতীয় যুৱ প্ৰজন্মক তেওঁ প্ৰতিনিধিত্ব কৰিছিল আৰু আমাৰ ভাৰতক বিশ্ব দৰবাৰত জিলিকাই থৈ গৈছিল। সেই দিনটোৰ পৰাই আমাৰ ভাৰতীয় যুৱ প্ৰজন্মৰ জয়যাত্ৰা আৰম্ভ হৈছিল বুলিয়ে মই ভাবোঁ। যদিও এই সাম্প্ৰতিক পৰিৱেশত আমি তেখেতৰ ধ্যান ধাৰণাক কিছু চৰ্চাৰ পৰা অলপ কমাই থৈছোঁ, তথাপিও তেওঁৰ শিক্ষাৰ লগত জড়িত যিখিনি দৰ্শন, আজিৰ যদি যুৱ প্ৰজন্মই সেইখিনি অনুধাৱন কৰে, সেইখিনি আয়ত্ত কৰে আৰু তেওঁৰ পথত তেওঁলোকে আগবাঢ়িব পাৰে, নিঃসন্দেহে আমাৰ যুৱ প্ৰজন্মৰ যিবোৰ শিক্ষা সম্বন্ধীয় সমস্যা বা শাৰীৰিক, মানসিক, আধ্যাত্মিক সকলো দিশতে তেওঁলোকে উন্নতি কৰিব পাৰিব। সেই বিশেষ ব্যক্তিজনেই হৈছে, ইতিমধ্যে ঋতুস্মিতাই কৈছে, স্বামী বিবেকানন্দ। আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত আমাৰ ভাৰতৰ প্ৰেক্ষাপটলৈ যদি আমি উভতি আহোঁ, তেতিয়া সেই বিবেকানন্দৰ পৰাই আমাৰ এই যুৱ দিৱসৰ আৰম্ভণি হৈছিল। তেওঁৰ জন্ম তাৰিখ 12 জানুৱাৰী, সম্ভৱতঃ মোৰ যিমানখিনি মনত আছে, 12 জানুৱাৰীৰ পৰাই আমাৰ দেশত সেই যুৱ দিৱসটো আৰম্ভণি কৰা হৈছিল। পিছত ৰাষ্ট্ৰসংঘৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে এই 12 আগষ্টত পালন কৰা হয়। তথাপিও স্বামী বিবেকানন্দৰ যিখিনি নীতি আদৰ্শ, তেওঁৰ আত্মসংযম, সেই সকলোখিনি আমাৰ যুৱ প্ৰজন্মৰ পাঠেয়। গতিকে শিক্ষা সম্বন্ধত মই ক'বলৈ গ'লে মই যুৱ প্ৰজন্মক আহ্বান কৰিম, তেওঁলোকে যাতে স্বামী বিবেকানন্দৰ লিখনি, তেওঁৰ বাণী, তেওঁৰ জীৱনৰ আদৰ্শ সকলোখিনি অনুসৰণ কৰে। প্ৰথম আত্মসংযম, শিক্ষাৰ মূল বস্তুটোৱে হৈছে আত্মসংযম। যিকোনো এটা বিষয়ত আমি কৃতকাৰ্য লাভ কৰিবলৈ হ'লে মানুহে যদিও বহুতো পৰিৱেশ বা কাৰিকৰী শিক্ষা বা অন্যান্য সুবিধা, টকা পইচা এইখিনিক সমন্বিত কৰিব খোজে, তথাপিও মই ভাবোঁ যে কিন্তু ইয়াৰে আদি মূলটো আছে মানুহৰ নিজৰ মনত। মানুহে যদি প্ৰকৃত শিক্ষা লাভ কৰি লয়,
বা তেওঁৰ সকলোখিনি শিক্ষাৰ যিখিনি প্ৰয়োজনীয় বস্তু নিজৰ ৰিপু দমন কৰি আত্মসংযম কৰিব পাৰে, তেতিয়াহ'লে পৰিৱেশ নোহোৱাকেও অলপ কম পৰিৱেশতো শিক্ষাৰ্থীসকল নিজৰ দিশত আগবাঢ়ি যাব। তাৰে উদাহৰণ আমাৰ এই খেলৰ ক্ষেত্ৰত মানে অকল এইটো নহয় যে প্ৰণৱ বৰ্মনৰ এফাকি কবিতাৰ শাৰী মই এইখিনি দোহৰাব খুজিছো যে এই পৃথিৱীবোৰ বাবে এখন মাৰ্কশ্বিট, কিছু নম্বৰ, গ্ৰেড, চাকৰিৰ পূৰ্ণ সম্ভাৱনা, এই জীৱন মোৰ বাবে ওখ আত্ৰালি। এই জানো আমাৰ শিক্ষাৰ চাবিকাঠি বা এইখিনিয়ে জানো আমাৰ শিক্ষাৰ লক্ষ্য? গতিকে পৰিস্থিতিৰ কাৰণে হওক বা অলপ দিনৰ আগৰ পৰাই হওক, আমাৰ শিক্ষাৰ যিটো পৰিৱেশ আমি সঁচাকৈ সকলোখিনি সন্তুষ্ট নহয়, আৰু যুৱ প্ৰজন্মও হয়তো তাৰ কাৰণে কিছু কিছু ক্ষেত্ৰত অসন্তুষ্ট। ইতিমধ্যে মোৰ এই শিক্ষা বিষয়ত শ্ৰদ্ধাৰ ডক্টৰ সুখবিন্দৰ সিং আৰু ডক্টৰ নম্ৰতা কুমাৰীৰ নিবনুৱা সমস্যা আৰু ইণ্টাৰনেট এটা বিষয় হিচাপে ইতিমধ্যে সোমাই গৈছে, কাৰণ এই দুয়োটা বস্তুৱে হৈছে শিক্ষাৰ লগতে জড়িত। কিয়নো ইণ্টাৰনেটৰ সহায়ত আমি এতিয়া শিক্ষা গ্ৰহণ কৰিছো, যাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰীক্ষা পাছ কৰিছে, এটা আনুষ্ঠানিকতা ৰক্ষা কৰিছে, কিন্তু শিক্ষাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্য প্ৰকৃততে সফল হোৱা নাই। এটা মুক্ত পৰিৱেশত, প্ৰাকৃতিক পৰিৱেশত ছাত্ৰ ছাত্ৰীৰ লগত সহযোগ কৰি বা আমাৰ শিক্ষকৰ গাইডেন্সত তেওঁলোকে যেনেকুৱা এটা শিক্ষাৰ পূৰ্ণ বিকাশ কৰিব পাৰিলেহেঁতেন, এতিয়া সেইটো সম্ভৱ হোৱা নাই। সেইটো আমাৰ পৰিস্থিতিয়ে কৰিছে। তথাপিও বহুল পৰিমাণে এনেকুৱা পৰিস্থিতি যেন আমাৰ কভিড নথকা অৱস্থাটো চলি আছে বা ভৱিষ্যতেও চলি থাকিব, এনেকুৱা এটা আমাৰ নিৰাশা বা হতাশা আমাৰ মনলৈ আহে। সেইটো তাৰ প্ৰধান আমি তাত দেখিবলৈ পাওঁ নিবনুৱা সমস্যাৰ পৰা। যি নিবনুৱা সমস্যা আমাক শিক্ষা ব্যৱস্থাই কি কৰিছে, এটা ডিগ্ৰী দিয়া এটা ফেক্টৰীৰ নিচিনা পৰিণত হৈছে, যিটো ক্ষেত্ৰত আমাৰ ৰাজনৈতিক আমাৰ যোনসকল লিডাৰ বা আমাৰ সমাজৰ যিসকল আগস্থানীয় মানুহ সকলোখিনিয়ে এই বিষয়ত চিন্তা কৰা নাই যে ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব। তেওঁলোকে মাত্ৰ ডিগ্ৰী লৈছে আৰু চাকৰিৰ কাৰণে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে। ফলত কি হৈছে, আমি দোষ দিওঁ যে যুৱ উচ্ছৃংখলতা। যুৱ উচ্ছৃংখলতা কিয় হৈছে? তাৰ কাৰণটো আমিয়ে, কাৰণ যিসকলে অপৰাধ কৰে তাতকৈ সেই অপৰাধ নীৰৱে চাই থাকি সুবিধা মতে নিজৰ জীৱন চলাই থকা মানুহখিনি মই ভাবো বেছি অপৰাধী। সেই যুৱ মনস্তত্বৰ কথা যদি আমি আগতেই অনুধাৱন কৰিব পাৰো, তেওঁলোকৰ মানসিক শাৰীৰিক সকলো দিশত কিবোৰ সমস্যা আহিছে, সেইবোৰ সমস্যাৰ কাৰণে যদি আমি সমাজৰ পৰা মানুহখিনিয়ে নিৰপেক্ষভাৱে স্বাৰ্থহীনভাৱে আমি যদি আলোচনা কৰি এটা পথ উলিয়াওঁ, কিয় সেই পথ নোলাব? গতিকে সকলোৱে সেই ক্ষেত্ৰত একত্ৰিত হ'ব লাগিব। এই পৰিস্থিতি দুঃসময় আহিছে, আহি গুচি যাব, কিন্তু মই নাভাবো যে আমাৰ শিক্ষাৰ লগত জড়িত যিবোৰ আমাৰ বিষয় সমস্যা আছে, সেই সমস্যাবোৰ একেদিনতে নাইকিয়া হ'ব। গতিকে লাহে লাহে আমাৰ সকলোৱে এই বিষয়ত চিন্তা চৰ্চা কৰি কভিডৰ পিছতো যেতিয়া ভাল দিন আহিব, মানুহ এটা সুস্থ বাতাবৰণৰ কাৰণে প্ৰত্যেকজন নাগৰিকে চিন্তা কৰিব লাগিব, কাৰণ যুৱ প্ৰজন্মক নোলোৱাকৈ আমি কেতিয়াও আগবাঢ়িব নোৱাৰো। আৰু অতি দুখৰ বিষয় যে আমি প্ৰত্যেকেই যুৱ প্ৰজন্মক ব্যৱহাৰ কৰোঁ আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে, যে সত্য কথা সদায় শুনিবলৈও তিতা লাগে, তথাপিও আমি যদি অকপতে আমাৰ নিজৰ দোষখিনি স্বীকাৰ কৰিব পাৰো, তেতিয়াহে কি হ'ব, সমাজৰ যিবোৰ খুঁটি নাতি আছে বা সমস্যা আছে সেইবোৰ দোষ। আমাৰ অভিভাৱকে আমি চিন্তা কৰোঁ ল'ৰা ছোৱালী যেনেকে পঢ়ি ডাক্তৰ ইঞ্জিনিয়াৰ বা এটা কিবা চাকৰি কৰক, কিন্তু তেওঁ সেইখিনিৰ কাৰণে উপযুক্ত হয় নে নহয়, বা তেওঁৰ অন্তৰত কি প্ৰতিভা আছে, তেওঁ কি বিচাৰিছে, সেইখিনিৰ কাৰণে আমি কেতিয়াও আমি মন কাণ নকৰোঁ, কম মন কাণ কৰোঁ। আমি বিচাৰো আমাৰ মতে তেওঁলোকৰ জীৱন পৰিচালিত কৰিবলৈ। তেনেকে বিভিন্ন ক্ষেত্ৰত সমাজৰ আন আন মানুহেও বা ৰাজনীতিৰ বিষয়টোৱেও আমাৰ ছাত্ৰ ছাত্ৰীক বিপদে পৰিচালিত কৰে। গতিকে এই সকলোবোৰ সামাজিক দিশ আমি আগত ৰাখি আমি চাব লাগিব, যাতে আমি ছাত্ৰ ছাত্ৰীক কেনেকৈ প্ৰকৃত শিক্ষা লাভ কৰি পূৰ্ণ বিকাশ হৈ তেওঁলোকৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাবোৰ তেওঁলোকে বিকাশ কৰিব পাৰে আৰু ভৱিষ্যতে সুনাগৰিক হৈ সমাজখন আৰু আমাৰ দেশখন
আগুৱাই নিব পাৰে। সদৌ শেষত মই সকলোলৈকে মোৰ এই যুৱ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছো, কাৰণ আমি হৈছো এতিয়া স্তিমিত সূৰ্য, তেওঁলোক হৈছে উদিত সূৰ্য। আমি তেওঁলোকলৈ সদায় আশা কৰিছো। বৰদলৈ বাইদেৱে অতি কম শব্দৰে খুব ধুনীয়াকৈ সুন্দৰকৈ প্ৰকাশ কৰিছে সকলোখিনি কথা, যে ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মানসিক অৱস্থা, তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধন আমি কেনেদৰে কৰিব পাৰোঁ, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত থকা সম্বন্ধ, আৰু বিশেষকৈ প্ৰতিটো ক্ষেত্ৰতে আজি এটা বিষয়বস্তু আছে যিয়ে আমাৰ কি কৰিছে, অগ্ৰাধিকাৰ পাইছে, আৰু সেয়া হৈছে ৰাজনীতি। গতিকে আমি সমাজ নীতিকো বাদ দিব নোৱাৰো ৰাজনীতিৰ পৰা, ঘৰুৱা নীতিকো বাদ দিব নোৱাৰো ৰাজনীতিৰ পৰা, আমি ছাত্ৰ নীতিকো বাদ দিব নোৱাৰো ৰাজনীতিৰ পৰা। কাৰণ আমি সকলেও সেইটো এটা অপ্ৰিয় সত্য কথা যে আমি সকলোখিনি গৈ পেলাই এটা সময়ত ৰাজনীতিৰে ন্যায়ৰ পাছত সোমাই পৰো। গতিকে এই ৰাজনীতি যিহেতু আমাৰ সমাজৰ এটা ইমান অবিচ্ছেদ্য অংশ, যাক আমি বাদ দি পেলাই এখন সমাজ প্ৰতিষ্ঠিত হ'ব নোৱাৰে, যাক বাদ দি এখন দেশ প্ৰতিষ্ঠিত হ'ব নোৱাৰে। গতিকে সেই ৰাজনীতি, পলিটিক্স, হোৱাট ইজ পলিটিক্স, হয়নে? আৰু ইম্পৰ্টেঞ্চ অফ পলিটিক্স ইন দ্য লাইফ অফ ষ্টুডেণ্টছ বা ইন দ্য লাইফ অফ ইয়থ। গতিকে আমাৰ যুৱ প্ৰজন্মই কেনেদৰেনো সেই ৰাজনৈতিক চেতনাটো গ্ৰহণ কৰিব লাগে, সেই বিষয়ে আমাৰ মাজত উপস্থিত আছে আমাৰ যুৱ বক্তা তপন শইকীয়া। গতিকে তপন শইকীয়াক মই সেই ৰাজনৈতিক চেতনা আৰু যুৱ প্ৰজন্মৰ বিষয়ে তেওঁ কি ভাবে তাৰ ওপৰত তেওঁৰ মতামত, অভিমত দাঙি ধৰিবৰ কাৰণে আহ্বান জনালো। মহন্ত বাইদেউ, আৰু আজি এই অনুষ্ঠানৰ আঁত ধৰোতা মোৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুতা ঋতুস্মিতা শইকীয়ানী বাইদেউ। পোনপ্ৰথমেই আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে সকলোলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো, আৰু ইয়াত উপস্থিত থকা সকলো অগ্ৰজলৈ মোৰ প্ৰণিপাত জনাইছো, আৰু অনুজসকললৈ মোৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। এই আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস 2000 চনৰ পৰাই 12 আগষ্ট তাৰিখে প্ৰতিদিনে উদযাপন কৰি অহা হৈছে। এই আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ মূল উদ্দেশ্য আৰু লক্ষ্যই হৈছে যুৱ প্ৰজন্ম, যি দেশৰ ভৱিষ্যত, এই যুৱ প্ৰজন্মক সজাগ আৰু সচেতন কৰা, সমাজৰ প্ৰতি দায়বদ্ধতা কৰা আৰু জাগ্ৰত কৰি তোলা। এই যুৱ প্ৰজন্ম হৈছে দেশৰ ভৱিষ্যত। অনাগত দিনত আমি যুৱ প্ৰজন্মই এই দেশখনৰ নেতৃত্ব ল'ব লাগিব। দেশখনৰ আৰ্থ-সামাজিক হওক বা সামাজিক দিশেই হওক, সকলো বিকাশৰ বাবে আমি যুৱ প্ৰজন্মই গুৰি বঠা ধৰিব লাগিব। আমি যুৱ প্ৰজন্মই সদায় ৰাজনৈতিকভাৱেই হওক, অৰ্থনৈতিকভাৱেই হওক, সামাজিকভাৱেই হওক, সদায় সচেতন হৈ এই দেশৰ বিকাশৰ বাবে আমি আগভাগ ল'ব লাগিব। আমি যুৱ প্ৰজন্মই এই দেশৰ উন্নতিৰ গুৰি বঠাডাল ধৰি দেশখনক আগুৱাই লৈ যাব লাগিব। আমি এই যুৱ প্ৰজন্মই, যদি আমি এই যুৱ প্ৰজন্মই দেশৰ উন্নতিৰ গুৰি বঠাডাল নধৰো, তেনেহলে অনাগত দিনত আমাৰ কিন্তু দেশৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ হৈ পৰিব। সেয়েহে আমি যুৱ প্ৰজন্মই দেশৰ উন্নতিৰ গুৰি বঠাডাল ধৰিবৰ বাবে সদায় সচেতন থাকি অনাগত দিনত অন্ধকাৰ নাশ কৰি পোহৰৰ সঞ্চাৰ কৰিবই লাগিব আমি যুৱ প্ৰজন্মই। আৰু আজি মোক বাইদেৱে ৰাজনৈতিকভাৱে যুৱ প্ৰজন্ম কেনেকৈ সজাগ হ'ব লাগে সেই বিষয়ে ক'বলৈ কৈছে। সেই বিষয়ে দুআষাৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে কিনো অনুভৱ কৰোঁ তাকে দুআষাৰ মনৰ ভাৱে প্ৰকাশ কৰিব বিচাৰিছো। বক্তব্য নহয় বা ভাষণ হিচাপে নহয়। সামাজিক আৰু অৰ্থনৈতিক বিকাশ ই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে ৰাজনীতিৰ ওপৰত। এতিয়া মই সেই ৰাজনীতিৰ কথা কোৱা নাই যি নিৰ্বাচনৰ কেন্দ্ৰিক বা ভোটদান, সেই কথাকে মই ৰাজনীতিৰ মাজত সীমাবদ্ধ কৰি ৰাখিব বিচৰা নাই। ৰাজনীতি এনে এক ব্যৱস্থা, বহল অৰ্থত যি ৰাজনীতি, ব্যাপক অৰ্থত যি ৰাজনীতি, সেই ৰাজনীতিৰ কথাই কৈছো। ইংৰাজীত এষাৰ কথা আছে যে এভৰিথিং ইজ পলিটিক্স, পলিটিক্স ইজ এভৰিথিং। ৰাজনীতি সকলোৱে ৰাজনীতি, সকলোৱে ৰাজনীতি। সেয়েহে এই ৰাজনীতিক ব্যৱস্থাটো আমি যেতিয়া ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে যিবোৰ আমাৰ সন্মুখত ঘটনা পৰিঘটনা দেখিবলৈ পাওঁ, যিবোৰ ঘটনা ঘটি থাকে, সেই সকলোৱে হৈছে ৰাজনীতি।
তপন তোমাৰ আনমিউট হৈ গৈছে, মিউট হৈ গৈছে, তুমি আনমিউট কৰি লোৱা। শুনা পাইছো, কোৱা কোৱা। ৰাজনীতি, আমি যুৱ প্ৰজন্ম সদায় ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হৈ আমাৰ দেশখনত এক সুস্থিৰ ৰাজনীতিক প্ৰেক্ষাপটৰ সৃষ্টি কৰাটো অতিকৈ প্ৰাসংগিক হৈ পৰিছে। কাৰণ বৰ্তমান আমাৰ দেশত ভুৱা ৰাজনীতি, চলাহী ৰাজনীতি এইবোৰ দেখিবলৈ পোৱা পাইছো। দল ত্যাগৰ ৰাজনীতি, দল বাগৰৰ ৰাজনীতি আৰু ঘোঁৰা কিনা বেচাৰ ৰাজনীতি, এইবোৰ প্ৰতি আমি বিৰোধ কৰি এইবোৰৰ বিৰুদ্ধে এইবোৰ আঁতৰাই এখন সুস্থিৰ ৰাজনীতিক মঞ্চ আমাৰ যুৱ প্ৰজন্মই গঠন কৰিবই লাগিব। আমি যুৱ প্ৰজন্মৰ ৰাজনীতিৰ লগত জড়িত হ'বই লাগিব। সেয়া লাগিলে প্ৰত্যক্ষ ৰাজনীতিয়েই হওক, পৰোক্ষ ৰাজনীতিয়েই হওক। প্ৰত্যক্ষ ৰাজনীতিলৈ যুৱ প্ৰজন্ম যাবই লাগিব আৰু পৰোক্ষ ৰাজনীতিত আমাৰ যুৱ প্ৰজন্ম থাকিবই লাগিব। আমাৰ ৰাজনৈতিকভাৱে সজাগ সচেতন হৈ আমি সমাজখনক সজাগ আৰু সচেতন কৰিব লাগিব। আৰু বিশেষকৈ এক কথাত ক'বলৈ গ'লে আমি প্ৰত্যেকজন যুৱ প্ৰজন্মই হ'ব লাগিব একোজন নেতা। মই সেই নেতা আৰু সকলোলৈকে মই মোৰ শ্ৰদ্ধা জনাই বক্তব্য সামৰণি বিচাৰিছো অম্বিকাগিৰি ৰায়চৌধুৰী এটি কবিতাৰ কলিৰে। জাক জাক ডেকাতে জাক, আজি জাক অগ্নিয়গিৰি উগাৰি জাক। ধন্যবাদ। ধন্যবাদ তপন শইকীয়া। সেই অম্বিকাগিৰি যি আমাৰ তেখেতে ইতিমধ্যে কবিতাৰ পংক্তি আগবঢ়াইছে, ঠিক তেনেদৰেই আজিৰ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসত পুনৰবাৰ কৈছো, জাক জাক যুৱ শক্তি জাক। গতিকে জাগিবৰ হ'ল, দেশখন ৰাখিবৰ হ'ল, অসমখন ৰাখিবৰ হ'ল। গতিকে সকলোলৈকে পুনৰবাৰ সম্ভাষণ জনাইছো আৰু জনাই আমাৰ মাজত আৰু এগৰাকী আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী উপস্থিত আছে। তেখেতে বিভিন্ন লেখা মেলাৰ লগতে সাহিত্য চৰ্চাও কৰে আৰু বিশেষ তাৰ্কিক আছিলে এসময়ৰ। আমি সকলোৱে জ্ঞাত নহবও পাৰো, নৱপ্ৰজন্ম জ্ঞাত নহবও পাৰে, কিন্তু আমাৰ জ্যেষ্ঠসৱে আমি জানো যে সদৌ অসম ভিত্তিক বা অসমক লৈও অসমকো তেওঁ প্ৰতিনিধিত্ব কৰিছে বিভিন্ন ক্ষেত্ৰত। গতিকে আমাৰ মাজত আছে আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰণতি হাজৰিকা বাইদেউ। গতিকে প্ৰণতি হাজৰিকা বাইদেউ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ শিক্ষয়িত্ৰী, যে তেখেতক মই আজিৰ এই যুৱ দিৱসৰ লগত সংগতি ৰাখি তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনালো। সৰ্বখনত শুভ মুহূৰ্ত মণিকাঞ্চন তপমঞ্চ আৰু দাপোনৰ সহযোগত ব্যৱস্থাপনাত অনুষ্ঠিত বিশেষ আলোচনা চক্ৰৰ আয়োজক তথা কৰ্মকৰ্তাসকললৈ মই অলেখ শুভকামনা যাচিছো। সৰ্বপ্ৰথমে মই ডক্টৰ সুখবিন্দৰ সিং ছাৰ, ডক্টৰ নম্ৰতা কুমাৰী, কল্পনা শৰ্মা বৰদলৈ আৰু যুৱ প্ৰজন্মৰ মঞ্চত উপবিষ্ট যুৱসকললৈ, যুৱক যুৱতীসকললৈ মোৰ আন্তৰিক শুভকামনা জনাইছো। ইতিমধ্যে বহুকেইটা দিশত আমাৰ পাঠ হৈছে, উপৰোক্ত বক্তব্যে যথেষ্ট গভীৰ বিশ্লেষণ কৰি গৈছে। গতিকে মই তাৰ পৰা কিছু আহি মই যুৱ প্ৰজন্মৰ চেষ্টা কৰি আমি সকলোৱে জানো যে ছাত্ৰনাং অধ্যয়নং তপ, অৰ্থাৎ ছাত্ৰসকলৰ অধ্যয়নেই তপস্যা হোৱা উচিত। কিন্তু এইখিনিতে এষাৰ কথা আমাৰ সকলোৰে উপলব্ধ যে স্বামী বিবেক ৰাজনীতিৰ প্ৰতি কৰ্তব্য সম্পৰ্কে আলোচনা কৰিম। ছাত্ৰসকল হল দেশৰ ভৱিষ্যত দ্ৰষ্টা। গতিকে এই ছাত্ৰসকলে বা যুৱ প্ৰজন্মই ছাত্ৰ অৱস্থাৰ পৰাই যদি তেওঁলোকে ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, ৰাজনীতিৰ কোনটো দিশ শুদ্ধ কোনটো দিশ অশুদ্ধ সেয়া যদি তেওঁলোকে বিবেচনা কৰি বা তেওঁলোকক আমি সুপথেৰে পৰিচালিত কৰিব পাৰো, নেতৃত্ব দিব পাৰো, তেতিয়াহলে হয়তো আমি এখন সুস্থ সবল চৰকাৰৰ আশা কৰিব পাৰিম। আমি ৰাজনীতিৰ ক্ষেত্ৰত যিবোৰ অসুবিধা বা সমস্যাৰ সন্মুখীন হৈছো, সেই সমস্যাবিলাক হয়তো যুৱ প্ৰজন্মই যদি যুৱ অৱস্থাৰ পৰা এইখিনি অনুধাৱন কৰে, তেওঁলোকে এজন নাগৰিকৰ কৰ্তব্য কি, নাগৰিকৰ কৰিবলগীয়া কামসমূহ কি কৰিব লাগে, আমি কোনটো পথৰে আগবাঢ়ি গলে
শুদ্ধ পথত আমি নিৰ্বাচিত হ'ম সেইখিনি যদি তেওঁলোকে ছাত্ৰ অৱস্থাৰ পৰাই উপলব্ধি কৰে আৰু শেষত গৈ তেওঁলোকে ৰাজনীতিৰ বহল পথাৰখনত তেওঁলোকে পদাৰ্পণ কৰে তেতিয়া হয়তো আজি আমি যিবোৰ সমস্যাৰ সন্মুখীন হৈছো সেই সমস্যাবিলাকৰ অন্ত পৰিব আৰু যুৱ প্ৰজন্মই এখন সুস্থ সবল চৰকাৰ গঠন কৰি আমাক সুনেতৃত্বৰে আমাৰ দেশখনক অনিৰুদ্ধ গতিত আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব। এতিয়া আমি আহোঁ স্বদেশ আৰু স্বজাতিৰ প্ৰতি কৰ্তব্য। ছাত্ৰসকল মই আগতেও কৈছো অকল জ্ঞান অৰ্জনতে বা বিদ্যা অৰ্জনতে তেওঁলোক আবদ্ধ নাথাকি স্বদেশ আৰু স্বজাতিৰ প্ৰতি কিছুমান কৰ্তব্য আছে। দেশ যেতিয়া বিপদৰ সন্মুখীন হয় আমাৰ স্বজাতি যেতিয়া বিপদৰ সন্মুখীন হয় সেই সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অন্তত তেওঁলোকে শাৰীৰিকভাৱে সুস্থ সবল নেতৃত্বৰে আমি জানো যে ছাত্ৰসকল আন্দোলনৰ আটাইতকৈ অগ্ৰগণী আৰু শক্তিশালী নেতা হ'ল ছাত্ৰসকল। গতিকে দেশত যদি কিবা বিভীষিকাৰ সৃষ্টি হয় স্বদেশ আৰু স্বজাতিৰ প্ৰতি ভাবুকি আহে তেতিয়া মই ভাবো ছাত্ৰ ছাত্ৰীসকলে বা যুৱ প্ৰজন্মই সেই ছাত্ৰ অৱস্থাৰ পৰাই এইবোৰ প্ৰতিহত কৰিবলৈ চেষ্টা কৰিব লাগিব। উদাহৰণস্বৰূপে আমি কা আন্দোলনৰ কথা ক'ব পাৰো। এতিয়া আমি ভীষণ সংকটত পৰি থকা কৰোনা মহামাৰীৰ সময়ত আমাৰ এতিয়াও কি হৈছে যে বহু লোকে তেওঁলোকৰ এইটো মহামাৰী হোৱা স্বত্তেও তেওঁলোকে ভয়ত ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকে। যিবোৰ চৰকাৰে সেই চিন্তা তেওঁলোক প্ৰস্তুত নহয়। এইখিনি সময়ত যদি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক সুন্দৰভাৱে উপলব্ধি কৰাব পাৰে যে আমি যদি 9 দিনৰ কাৰণে আমি গৈ তাত ৰওঁ তেতিয়াহ'লে আমি নিজকে সুস্থ কৰি গঢ়ি তুলিব পাৰিম। আৰু কিছুমান বিভিন্ন মাধ্যমে আমাক অৱশ্যে অসুবিধাৰ সৃষ্টি কৰিছে। কোনোবাই কয় যে ভেকচিন ল'লে 2 বছৰৰ ভিতৰত মানুহৰ মৃত্যু হ'ব, যদি কন্যা হয় তেতিয়াহ'লে যুৱতীসকল আগলৈ তেওঁলোকে অন্ধকাৰ ভৱিষ্যতত তেওঁলোকে দেখা দিব। এনেকুৱা কিছুমান বিভিন্ন সমস্যাই মিডিয়াই সৃষ্টি কৰিছে যিবিলাক আমাৰ এই সময়ত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে অৰ্থনৈতিকভাৱে নহয় তেওঁলোকে বৌদ্ধিকভাৱে তেওঁলোকে যদি ওচৰৰ আমাৰ জনসাধাৰণক বুজাই দিব পাৰে সেই ক্ষেত্ৰতো তেওঁলোকে স্বদেশ আৰু স্বজাতিৰ প্ৰতি তেওঁলোকৰ ইয়াৰ দায়িত্ব আৰু কৰ্তব্যনিষ্ঠা সম্পূৰ্ণৰূপে পালন কৰা হ'ব। এতিয়া আমি আহোঁ বিদ্যালয়ৰ প্ৰতি কৰ্তব্য। সকলো ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় জানে যে বিদ্যালয়খন আমাৰ মন্দিৰ স্বৰূপ। বহুতো আমি ডাঙৰ ডাঙৰ লোকক দেখিবলৈ পাওঁ যে বিদ্যালয় সোমোৱাৰ লগে লগে তেওঁলোকে মন্দিৰত যেনেকৈ সেৱা কৰে ঠিক তেনেকৈ সেৱা কৰিহে প্ৰৱেশ কৰে। গতিকে এই পবিত্ৰ মন্দিৰত যি জ্ঞান দিয়া হয়, যি জ্ঞান প্ৰদান কৰে শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুলৰ যি নিয়ম শৃংখলা সেই নিয়ম শৃংখলাখিনি মানি চলাটোৱেই হ'ল তেওঁলোকৰ বিদ্যালয়ৰ প্ৰতি কৰ্তব্য। ইয়াৰ পিছত আমি পিতৃ মাতৃৰ প্ৰতি কৰ্তব্য যে পিতৃ মাতৃৰ প্ৰতি তেওঁলোকৰ আটাইতকৈ ডাঙৰ গুৰু হ'ল পিতৃ মাতৃ। পিতৃ মাতৃয়ে তেওঁলোকক জন্ম দিছে। এই সুন্দৰ পৃথিৱীখন তেওঁলোকে পিতৃ মাতৃৰ জৰিয়তে চাবলৈ পাইছে। ঘৰখনে হ'ল শিক্ষাৰ কঠীয়াতলী। গতিকে এই কঠীয়াতলী স্বৰূপ শিক্ষা ঘৰখনতে তেওঁলোকে লাভ কৰে আৰু সেই শিক্ষা পিতৃ মাতৃয়ে দিয়ে। পিতৃ মাতৃ আমাৰ কিমান শিক্ষাৰে শিক্ষিত সেয়া আমি বিবেচনা কৰাৰ সময় নহয়, কিন্তু যি পিতৃ মাতৃ প্ৰত্যেকজন পিতৃ মাতৃৰ অভিজ্ঞতা পুষ্ট। গতিকে এই অভিজ্ঞতা পুষ্ট পিতৃ মাতৃয়ে আমাক যিমানখিনি জ্ঞান দিয়ে জীৱন যাত্ৰাত আগুৱাই যাবলৈ হলে আমাক তেওঁলোকে জ্ঞান শিক্ষাগুৰুৱে আমাক বিদ্যালয়ত জ্ঞান দিয়ে। আবদ্ধ এটা কোঠাৰ ভিতৰত আমি জ্ঞান দিওঁ, কিন্তু উঠোতে বহোতে শুওঁতে খাওঁতে প্ৰত্যেকটো কথাতে যেতিয়া পিতৃ মাতৃয়ে তেওঁলোকক জ্ঞান দিয়ে সেই জ্ঞানখিনি তেওঁলোকে অৰ্জন কৰিলে মই ভাবো তাতকৈ আৰু ডাঙৰ শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ এয়া যদিও অনানুষ্ঠানিক শিক্ষা সেয়া বহুত ওপৰত। গতিকে মই এই আপাহতে যুৱক যুৱতীসকলক যুৱ প্ৰজন্মক মই কাতৰভাৱে আহ্বান জনাইছো আপোনালোকৰ পিতৃ মাতৃয়ে যি দিশৰে আগুৱাই যাবলৈ কয় যি দিশৰে ধাৱমান হবলৈ কয় সেই দিশৰে আপোনালোক ধাৱমান হওক। দেখিব এদিন আপোনালোকে সুন্দৰ জীৱনৰ পথত আপোনালোক আগবাঢ়ি যাব পাৰে। এতিয়া হওঁ আমি শিক্ষাগুৰুৰ প্ৰতি কৰ্তব্য। গুৰু লগা শিক্ষা পাখি লগা কাঁড়। গতিকে গুৰু অবিহনে শিক্ষা কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আপোনালোকে নিশ্চয় সকলোৱে উপলব্ধি কৰোঁ যে আমি যিমানেই নিজে নকৰোঁ কিয় আমাক এজন পথ প্ৰদৰ্শক হিচাপে আমাক লৈ যোৱা এজন আমাক গুৰু লাগে। গতিকে আমাৰ গুৰুসকল হ'ল আমাৰ অজ্ঞান আন্ধাৰ ঠেলি জ্ঞানৰ পোহৰ আমাক গুৰুসকলে দিয়ে। বৰ নিস্বাৰ্থভাৱে গুৰুসকলে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰে।
কাৰণ ইয়াত শিক্ষকসকলৰ কোনো স্বাৰ্থ নিহিত হৈ নাথাকে। এনেকুৱাকৈও কেতিয়াবা আমি সমালোচনামূলক প্ৰবন্ধ এনেকুৱাত পঢ়িবলৈ পাওঁ যে প্ৰত্যেকেই কিবা এটা স্বাৰ্থতহে এটা কাম কৰে, কিন্তু শিক্ষকতা এনেকুৱা এটা বৃত্তি, শিক্ষকতাক বৃত্তি বুলি নকৈ শিক্ষকতাক এই কাৰণে ব্ৰত বুলি কোৱা হয় যে শিক্ষকসকলে নিস্বাৰ্থভাৱে যুৱক যুৱতীসকলক, ছাত্ৰ ছাত্ৰীসকলক এটা সুন্দৰ ভৱিষ্যতৰ দিশত আগবঢ়াই নিবলৈ বিচাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলে যদি সফলতা অৰ্জন কৰিব পাৰে, সেয়াই শিক্ষকসকলৰ বাবে হয় জয় মাল্য। এই জয় মাল্য ডিঙিত পিন্ধি লৈ শিক্ষকসকলে গৌৰৱ অনুভৱ কৰে যে এটা সময়ত আমি এই ছাত্ৰসকলক জ্ঞান দিছিলো। গতিকে যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে শিক্ষাগুৰুৰ প্ৰতি কেতিয়াও অৱহেলা নকৰিব আৰু শিক্ষাগুৰু শ্ৰদ্ধাবান লভতে জ্ঞানক, শ্ৰদ্ধা থাকিলে সকলোৱে শিক্ষা লাভ কৰিব পাৰে। শেষত আমি ইয়াৰ উপৰিও কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে, এইখিনি ইতিমধ্যে কিছু আলোকপাত হৈ গৈছে। এতিয়া আচল কথা হ'ল যে আমাৰ যুৱক যুৱতীসকলে কেতিয়াবা নিজৰ সংস্কৃতিটো অলপ পাহৰি পেলাবলৈ লৈছে। আমি সাজ পোছাক হওক, কথা বতৰা হওক, আমি কিছুমান আজিকালি আধুনিকতাৰ কৰাল গ্ৰাসত গহ্বৰত আমি সোমাই গৈছো। সেই গহ্বৰত পৰি আমি কিছুমান অপ্ৰভংশ আমি শব্দ কওঁ। মই শব্দবিলাক ইয়াত যিহেতু এখন বিশেষ আলোচনা চক্ৰ, মই শব্দবিলাক উল্লেখ নকৰো। তাৰোপৰি সাজ পোছাক, কথা বতৰা, বয়োজ্যেষ্ঠজনক সন্মান কৰা, কনিষ্ঠজনক মৰম কৰা, ঈশ্বৰৰ প্ৰতি ভক্তি ৰখা, এই সকলোবিলাক দায়িত্ব আৰু কৰ্তব্য আমাৰ যি যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্ম সকলৰ যিসকল আছে তেওঁলোককে ধৰি মই সমগ্ৰ যুৱক প্ৰজন্মক আহ্বান জনাইছো। এই দায়িত্ববোৰৰ প্ৰতি আৰু বহুত দায়িত্ব আৰু কৰ্তব্য আছে। আচলতে সময় হাতত খুব কম, গতিকে আমি যদি বেছি সময় পাওঁ কেতিয়াবা বহলভাৱে আলোচনা কৰিম মই আপোনাক। গতিকে মই দায়িত্ব আৰু কৰ্তব্য বহুত ক'বলগীয়া আছে। গতিকে যিমানখিনি মই খুব চমুকৈ অকণমান সময়ৰ ভিতৰত আপোনালোকক কিছু কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে মই সজাগ কৰিবলৈ চেষ্টা কৰিছো, তাত আপোনালোকে নিশ্চয় সহমত আগবঢ়াব। এতিয়া আমি এই বিশেষ আলোচনা চক্ৰৰ আধৰুতা ঋতুস্মিতা শইকীয়ালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই প্ৰচেষ্টা যাতে আগলৈ অব্যাহত থাকে, এনেকুৱা বিশেষ দিনত বিশেষ উৎসৱৰ কাৰ্যসূচীসমূহত যাতে তেখেতে এনেধৰণৰ অনুষ্ঠান আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে পৰমেশ্বৰে তেওঁক আশীৰ্বাদ দিয়ক, সহায় কৰক, এয়া কামনা কৰিছো। আৰু মই শেষত কবিৰ ভাষাৰে মই যুৱ প্ৰজন্মৰ প্ৰতি অকণমান কবিতাৰ অকণমান পংক্তি এটা মই আগবঢ়াইছো। বাট হওক কুসুম কোমল, সত্য হওক প্ৰাণৰ সম্বল, আনন্দৰ লোটক হওক চকুলোৰ ধাৰা, আশীৰ্বাদ দিছো আমি অন্তৰৰ পৰা। এই আন্তৰ্জাতিক যুৱ দিৱসত মই পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে পৃথিৱীখনৰ ভয়াৱহ পৰিস্থিতিৰ অন্ত পৰক, যুৱ প্ৰজন্মই আকৌ শিক্ষাৰ প্ৰতি আগৰ দৰে ধাৱমান হবলৈ সুযোগ পাওক, আৰু এই তৰ্কমঞ্চ, মণিকাঞ্চন তৰ্কমঞ্চ দাপোন ফলে ফুলে বটবৃক্ষৰ ধৰে এদিন জাতিষ্কাৰ হৈ পৰক, সেয়া পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মই সামৰণি মাৰিছো। ধন্যবাদ। অশেষ ধন্যবাদ বাইদেউলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে অতি সুন্দৰভাৱে কবিতাৰ পংক্তিৰ পৰাই হওক যে ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ কৰ্তব্য তথা দায়িত্বসমূহ যিসমূহ হয়তো আমি কোনোবা সময়ত পাহৰি গৈছো, আছে বহু শতাংশ ছাত্ৰ ছাত্ৰী বা বহু শতাংশ যুৱ প্ৰজন্মই এতিয়াও আমাৰ দেশৰ গুৰি ধৰি আছে, বা আমাৰ শিক্ষকসকলকো তেওঁলোকে আমাক যিখিনি শ্ৰদ্ধা দিয়ে সেইখিনি আমাৰ কাৰণে উৎসাহ হৈ পৰে। গতিকে তেনে ছাত্ৰ ছাত্ৰীক পাই আমি গৌৰৱান্বিত। কিন্তু এনে বহু ছাত্ৰ ছাত্ৰীও আছে, কেতিয়াবা আমি আৰু এই বিষয়ৰ ওপৰত বিশেষ আলোচনা চক্ৰ আমি আয়োজন কৰিম যে আজিকালিৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ ব্যৱহাৰ। গতিকে এই সম্পৰ্কে ক'বলগীয়া বহুতো থাকে বাইদেৱে কোৱাৰ দৰে, গতিকে আজি সেই সম্পৰ্কে আমি নকওঁ। যিহেতু যুৱ দিৱস, আজি এইটো তেওঁলোকৰ দিন, গতিকে তেওঁলোকক আমি শুভেচ্ছা জনাইছো, তেওঁলোকক আমি অনুপ্ৰেৰণা জনাবলৈ আজি আমি এই আলোচনা চক্ৰ আচলতে আমি অনুষ্ঠিত কৰিছিলো। গতিকে আমাৰ ইতিমধ্যে কেইবাগৰাকীও বাইদেউ, কেইবাগৰাকীও ছাৰে আমাক অতি সুন্দৰকৈ এই বিষয়ে আলোকপাত কৰিছে। আমাৰ মাজত এতিয়াও আছে যে আমাৰ যি যুৱ শক্তি, সেই যুৱ শক্তিৰ আমাৰ ইতিমধ্যে আমাৰ ভৈৰৱজ্যোতি বৰালীকে ধৰি বা তপন শইকীয়াকে ধৰি তেওঁলোকৰ মতামত আগবাঢ়িছে। যিহেতু নাৰী শক্তি মহান শক্তি, যুৱ শক্তিৰ ভিতৰত নাৰী শক্তি এক মহান শক্তি। আমি দেখিছো মীৰাবাই চানু হওক বা আমাৰ লাভলীনা বৰগোহাঁই হওক।
হয়নে গতিকে নাৰী শক্তিক বাদ দি আমি একো কাম কৰিব নোৱাৰো গতিকে আমি নাৰীৰ তৰফৰ পৰা অৰ্থাৎ আমাৰ ছোৱালী সকলৰ পৰাও আমাৰ যুৱতী সকলৰ ফালৰ পৰা আমি তেওঁলোকৰ কিছু অনুভৱ আজিৰ অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ অনুভৱ বা তেওঁলোকে কি বুলি ভাবে ছাত্ৰ ছাত্ৰীসকল হিচাপে বা নিজে এগৰাকী যুৱতী হিচাপে তেওঁলোকৰ অনুভৱখিনি প্ৰকাশ কৰিবলৈ মই আহ্বান জনালো অৱশ্যে আমাৰ মাজত ইয়াত আছে সুস্মিতা হাজৰিকাক মই তেখেতৰ বক্তব্যখিনি দাঙি ধৰিবৰ কাৰণে আহ্বান জনালো নিজক আনমিউট কৰক নমস্কাৰ প্ৰথমে ইয়াত উপস্থিত শ্ৰদ্ধাৰ বক্তাসকলক মই আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ শুভেচ্ছা জনাই লৈছো যিহেতু মই শিক্ষাৰ্থী সেই হিচাপে মই আপোনালোক সকলোৰে মাজত এটা বিষয় লৈ আহিছো নিবনুৱা সমস্যা যিটো সমস্যা মই ভৱিষ্যতে মুখামুখি হ'ব পাৰো নহ'ব পাৰো নিবনুৱা সমস্যা কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে অতি গুৰুতৰ ভয়ংকৰ সমস্যা তদুপৰি নিবনুৱা সমস্যা ভাৰতৰে অতি গুৰুত্বপূৰ্ণ সমস্যা নিবনুৱাৰ সমস্যাৰ এক মুখ্য কাৰক হ'ল সকলোলৈকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে অৱশ্যে আমাৰ যথেষ্ট দীঘল হৈছিলে আলোচনা চক্ৰ সেয়েহে এনেকৈ খণ্ড খণ্ডকৈ প্ৰকাশ কৰিব লগা হৈছে আৰু এটা খণ্ড আপোনালোকলৈ আগবঢ়াম যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব বেল বটন আইকনটো টিপি দিব ধন্যবাদ